তো হাই হেল্ল' এভৰিৱান ৱেলকাম বেক টু আৱাৰ ইউটিউব চেনেল স্বাগতম জনাইছোঁ অন্য এটা নতুন ভিডিঅ'লৈ। আৰু আজি মই গৈ আছোঁ মছলপুৰৰ বজাৰলৈ। আজি সোমবাৰ, সেইকাৰণে মছলপুৰত সাপ্তাহিক বজাৰ হয়, তালৈকে গৈ আছোঁ। এতিয়া চাওক, ৰাস্তা চাৰিওফালে চব বেহৰ চব চাৰিওফালে মুঠতে একদম হালধীয়া আৰু বঢ়িয়া দেখি একদম মানে ৰাস্তা দি গৈ থাকিলে একদম ভাল লাগি যায়। এইফালে চাই লওক, এইবিলাক বেহৰ চব হালধীয়া হৈ গৈছে পুৰা একদম। আৰু এই হালধীয়াৰ মাজে মাজে গৈ আছোঁ আমি, বলক। আৰু ফাইনেলি আহি মছলপুৰ বজাৰ পাই গ'লোঁ। এইখনে হৈছে মছলপুৰৰ বজাৰ, চাই লওক চাৰিওফালে একদম। আৰু এটা কথা কি জানা, মছলপুৰৰ বজাৰ বুলি ক'লে এটা খাচ চিজ আছে একদম। মছলপুৰৰ বজাৰত মানে মাছটো বহুত কম দামত পোৱা যায়। কিন্তু আজি মাছৰ তালৈকে নাযাওঁ বাৰু, এনেই অলপমান কিবা কাপোৰ কানি নিবলৈ আহিছোঁ। অলপমান দুটামান বস্তু লগা হৈছে, এই দুটামান এনেই আৰু কিনি লৈ যাওঁ। প্ৰথমতে জেকেট চাই লওঁ, অলপ জেকেট লগা আছে, জেকেট লৈ যাব লাগিব। জেকেট চাই লওঁ, ভাল জেকেট চাই লওঁ। সেইটো ভাল লাগছে, কিন্তু এইটো সৰু হ'ব মোৰ তাত, বেলেগ চাই লওঁ এটা। কেনেহেন কলা ৰংটো ভাল লাগে, এনে চাই লওঁ তথাপিতো। ফাইনেলি গাইছ জেকেট লৈ ল'লোঁ দুটাই, একদম জেকেট লৈ ল'লোঁ ভাল চাই, কলা ৰঙৰে ল'লোঁ। ঘৰত যাই পিন্ধি চাব লাগিব কেনেহেন হয়। আৰু জেকেট দুটা গাড়ীত ডিক্কিত থৈ কিনে অলপমান ভাবিলোঁ বজাৰখনে ফুৰি আহোঁ, অলপমান চাই লওঁ কি হৈছে, কিবা নতুন বস্তু ওলাব পাৰে চাই লওঁ। আৰু কিবা কানি মাস্ক লৈ লওঁ, অলপমান মাস্ক লগা আছে মোৰ এখন। তো ফাইনেলি আমাৰ বজাৰ হৈ গ'ল। তো বজাৰ বুলি ক'লে বহুত কিবা কানি ল'বৰ ইচ্ছা, তথাপিতো ইমানখিনি পইচা নাছিল, কিবা কানি অলপ লৈ ল'লোঁ। তো বলক। তো গাইজ, আজি আপোনালোকক এটা কথা ক'ম বুলি ভাবিছোঁ। মানে গাইজ, মই আৰু ইয়াত নাথাকোঁ, মানে মই এখন ঘৰৰ পৰা গুচি যাম বুলি ভাবিছোঁ। কাৰণ কিয়, মোক ইয়াতে আৰু কোনেও মৰম নকৰা হৈছে। তেতিয়াৰ পৰা আহি এনেকৈ ৰ'দত বহি আছোঁ। ভাবিছিলোঁ এনেকৈ আহি বহি থাকিম, পিছফালে আহি কোনোবা সুধিব কি হৈছে, মোৰ মনৰ কথা ক'ম, আৰু কোনোবাই মোক বুজাব মৰমেৰে। কিন্তু নাই গাইজ, কোনো নাই, আনকি গমেই পোৱা নাই চাগে কোনেও। চব আগফালে বহি আছে, কি ক'ম আৰু গাইজ। আৰে সূৰ্য দেৱতা, ৰ'দটোতো অলপ কম কৰা না, এতিয়াৰ পৰা বহি আছোঁ, ক'লা হৈ যাম দেখোন। এই সূৰ্য দেৱতা ছোৱালীবিলাকৰ কথা অলপো নাভাবে, কেৱল ৰ'দটো দিয়ে। খালি ৰ'দত বহিলে মানুহবিলাকে বেছিয়ে ভাল পায়, ৰ'দটো পূৰা একদম খাংকৈ মেলি দিয়ে মুখখন। ক'লা হৈ গ'লোঁ, চাই যাম।
কোনোবাই মনাব আহিব এই বুলি ভাবি আছোঁ ৰ'দত বহি থাকোঁ এই মোৰ যি সুন্দৰ মুখমণ্ডলখন আছে গোটেইখিনি ক'লা হৈ যাব আৰু তো গাইজ আমাৰো মানে দাদাৰ লগত বজাৰত গৈছিল আৰু মই কিবা আনিবলৈ কৈছিলোঁ মোৰ কাৰণে কিন্তু মই ক'লোৱে নহ'লে লগতে যে মৰম নকৰা হৈছে কোনো তো এনেকুৱা হৈছে আৰু যে একো নানিলে বহুত বেয়া লাগিছে কিবা নিজৰ বস্তুখিনি মাত্ৰ আনিলে আমাকোতো কিবা বস্তু লাগে না আমিও কিবা নতুন নতুন বস্তু পিন্ধিব খোজোঁ নতুন বস্তু খাব খোজোঁ কিন্তু নাই উপায় নাই আৰু যেতিয়া মানে এওঁলোক নাই পথাৰৰ পিনে গৈছে বগৰী খাবৰ কাৰণে বগৰী ইমান ৰাখিব না ছোৱালী মানুহৰ নিচিনা তো কি ক'ম আৰু দুটা পলিথিন দেখিছোঁ কিন্তু ভাবিছোঁ আনিছে নেকি মোৰ কাৰণেও কিবা নাই নাই দুজন মানুহ গৈছে দুটা পলিথিন তো দুজনৰ কাৰণে আনিব তথাপিও এওঁলোক নহাৰ চেগতে এবাৰ চাই লোৱা ভাল নেকি হয়তো মোৰ কাৰণে কিবা আনিব পাৰে আনি দিছে যদিও ভালে একদম তো এনেকৈ ইয়াত পিছফালে ৰখি থাকিলে নহ'ব কোনো মোক মনাব নাহে গতিকে মোৰ কাৰণে কিবা আনিছেনে নাই মই নিজে চাব যাওঁ এতিয়া নাই গাইছ একো আনা নাই ইমান আশা কৰি আহিলোঁ তাৰ পৰা সকলোৱে নিজৰটোহে জানে মানে মোৰ কাৰণে একো আনিব নালাগে তাৰপৰা মই আহাৰ ৰুমটো ওচৰতে চাই আহোঁ কিবা থাকিব পাৰে তাতে তো চাওঁ আৰে বাপৰে কাপোৰ চোন এয়া হে এইটো এটা বলক গাইজ বলক কোনো নেদেখাকৈ নিজৰ বস্তুটো নিজে এটা বাছি লোৱাটোৱে মংগল হ'ব বলক কোনোবাই দেখিলে ৰামচৰ দিব এটা মানে গাইজ দুটা জেকেট আনিছে এটা আছে ব্লেক এটা আছে নেভি ব্লু হয় একদম নেভি কালাৰটো নহয় বাৰু তো গাইজ জেকেটটো এটা নপলোৱে তথাপিও পিছফালে সেই বহি থাকোঁ আৰু ক'ৰবাত ৰ'দত বহিব নোৱাৰোঁ বাপৰে বাপ খোলা হৈ যাম সেইপিনেও যাব নোৱাৰোঁ এইখিনিতে থাকোঁ বেলেগ ক'তো বহা জেগা নাই এইবোৰ যেতিয়া আহিব তেতিয়াহে আৰু বনালে চাওঁ বনালে নবনালে বিচাৰে নিবিচাৰে গাইজ কি ক'ম আৰু নিজে একো এটা উপাৰ্জন কৰিব নোৱাৰে না বেলেগৰ আশা কৰি লাভ নাই আজিৰ দিনত সঁচাকৈ কৈছোঁ এটা খোৱা বস্তুও নানিলে নিজৰ বাবে মজা আনিছে জেকেট আনিছে তো মোলৈ একো নানিলে আহক মাত্ৰ আৰু মই না ভাবিছোঁ এটা কথা যে ক'ৰবাত না কাৰাটে ক্লাছ জইন কৰি ল'ম আৰু এওক না কেতিয়াবা এনে মুচৰিম মানে একো বস্তু নানাৰ মজা পাই যাব আহক আজি যেতিয়ালৈ নাহে মই ইয়াতে থাকিম ৰ'দত নাথাকোঁ ৰ'দত থাকিলে ক'লা হৈ যাম চাত থাকিম চেয়াৰ এখন আনি লওঁ নেকি নাই চেয়াৰ আনিলে ক'ব থিয় পাতিও ইমান আৰামত বহি আছা নাই থিয় দিয়ে থাকিম চাহটো কেতিয়া আহে